আজি আমি ষ্টাৰ্ট কৰিলোঁ এটা নতুন যাত্ৰালৈ। আপোনালোকে চাই থাকিব। আমি গৈ আছোঁ আজি মাধৱ থানলৈ। আপোনালোকে মাধৱ থানলৈ কেনেকৈ যাব তাকে আজি দেখুৱাবলৈ আৰু জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আমাৰ এই নগাঁও বাইপাছৰ পৰা আপোনালোকে যাব লাগিব কঠীয়াতলি অভিমুখে। কঠীয়াতলি অভিমুখে যাবৰ কাৰণে আপোনালোকে বাইপাছৰ পৰা চিধা আমাৰ নগৰ ফালৰ পৰা চিধা হ'ব, আৰু যদি গুৱাহাটীৰ ফালৰ পৰা আহে তেন্তে ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ লৈ আপোনালোকে চিধা গৈ থাকিব। বলক এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। এতিয়া আমি প্ৰথমতে কঠীয়াতলিৰ ফালে আগবাঢ়িম, তাৰপিছত মই আপোনালোকক জনাই থাকিম কোনফালেদি যাব লাগিব মাধৱ থানলৈ। এতিয়া আমাৰ প্ৰথম যাত্ৰা আৰম্ভ হ'ল এয়া বাইপাছৰ পৰা এতিয়া আহিলোঁ ননৈ পালোহি। ননৈ পোৱাৰ লগে লগে এয়া চাওক গৈ আছোঁ আমি চাৰিওফালে। আজি বজাৰো আছে এইফালে ননৈৰ ফালে, সেইকাৰণে আমি ওলাই পেলাই এতিয়া গৈ আছোঁ আমাৰ যাত্ৰালৈ। মাজতে ইয়াৰ ৰাস্তা বনাই আছে বাৰু, ৰাস্তা বনাই আছে আৰু আগলৈকে গৈ থাকোঁ। গৈ এতিয়া ক'ত পাওঁ চাওঁ। এতিয়া আমাৰ এইখিনিতে অলপ কি হৈছিলে, প্ৰব্লেম হৈছিলে, মানে চেক কৰিছে পুলিচে যে লাইচেঞ্চ পাতি চব ঠিকে আছে নে, গাড়ী কাগজ চব দেখুওৱা হ'ল। চব ক্লিয়াৰেঞ্চ পোৱাৰ পিছত আমি আকৌ ওলাই পৰিলোঁ আমাৰ যাত্ৰালৈ। এতিয়া যাত্ৰাৰ মুখে আৰম্ভ কৰিলোঁ আকৌ যাত্ৰা। আপোনালোকে বাইক চলোৱাৰ সময়ত সদায় নিজৰ ডকুমেণ্টছ পাতিবিলাক ক্লিয়াৰ কৰি ৰাখিব আৰু হেলমেট লগাব দুয়োজনেই। আমাৰ দুয়োজনৰে হেলমেট আছিলে, কোনো প্ৰব্লেম নাছিলে। এয়া আমি পাই গ'লোঁ কঠীয়াতলি। নতুনকৈ অভাৰব্ৰিজ বনোৱাব ষ্টাৰ্ট কৰিছে, কিন্তু বৰ্তমান বহুতখিনি আগবাঢ়িছে কাম, আৰু চবতে আজিকালি এইবিলাক অভাৰব্ৰিজ হৈ আছে, কামপুৰতো হৈ আছে। এতিয়া আমি কঠীয়াতলিৰ পৰা যাব লাগিব কামপুৰৰ কাৰণে যাবৰ কাৰণে আমি কঠীয়াতলিৰ অভাৰব্ৰিজৰ তলেদি ৰাইট ছাইডেদি সোমাই যাব লাগিব। ৰাইট ছাইডেদি সোমাই গ'লে আমি কামপুৰৰ ফালে যাবলৈ যোৱাৰ কাৰণে পাৰিম যাবলৈ। এতিয়া চাওক কামপুৰৰ অভিমুখে আমি গতি কৰিছোঁ। কামপুৰৰ কাৰণে যাবৰ কাৰণে আমি ৰাইট ছাইডে সোমাই দিলোঁ। এতিয়া ৰাইট ছাইডে গৈ পেলাই আপোনালোকে চাওক এইফালে সোমাই যাম। আগত এইফালে ষ্টেণ্ডেই আছিলে ইয়াত, কঠীয়াতলি ষ্টেণ্ড, কিন্তু এতিয়া বৰ্তমান তেনেকুৱা একো নাই, অভাৰব্ৰিজ বনোৱা হৈ গ'ল কাৰণে। এতিয়া ৰাইট ছাইডে সোমাই দি পেলাই আমি কামপুৰলৈ যাবলৈ গতি কৰিছোঁ। এতিয়া কামপুৰ ফালে গৈ আছোঁ। চাওক ৰাস্তা চাওক কি ধুনীয়া ৰাস্তা। এটা সময়ত মই সদায় কামপুৰ আহিব লগা হৈছিলে। 2-3 বছৰ ইয়াতে মই অহা যোৱা কৰিছোঁ দৈনন্দিন। এতিয়া চাওক দুইফালে কি ধুনীয়া পৰিৱেশ, আপোনালোকে চাবলৈ সক্ষম হ'ব। এতিয়া আৰু বেছি সময় নাই, আমি কামপুৰ পামহি। এইটো আপোনাৰ ৰেষ্টুৰেণ্ট এটা পালোঁ কামপুৰৰ। এইটো পাৰ হোৱাৰ পিছতে আমাৰ কামপুৰৰ যিটো মেইন টাউন কামপুৰ মেইন টাউনত আমি প্ৰৱেশ কৰিম। এয়া আমি কামপুৰ পাই গ'লোঁ। এই কামপুৰত ভিৰ থাকেই, জানে আপোনালোকে। যোনে জানে কামপুৰত সদায় আহে তেওঁলোকে জানে ইয়াত কিমান ভিৰ হয়, আৰু বহুত বিজি ইয়াত হয়, বিজি ট্ৰেইন লাইন হয়। এইটো বহুত গেট পৰি থাকে ইয়াত। আপুনি এবাৰ ৰৈ থাকিলে 15 মিনিট 20 মিনিট আধা ঘণ্টা এনেকৈ ৰৈ থাকিব লাগে।
এয়া আমি ৰেল লাইন পাৰ হৈ গৈ আছোঁ। এতিয়া আমি পাৰ হৈ গৈ এতিয়া আমি এতিয়া যাব লাগিব আমি কচুৱাৰ ফালে যাব হ'লে আমি কামপুৰেদি সোমাই আহি এই অভাৰব্ৰিজ ইয়াতো কাম চলি আছে। অভাৰব্ৰিজৰ ফালেদি বাওঁফালেদি সোমাই আমি এতিয়া কচুৱাৰ ফালে যাব লাগিব। কচুৱা মাধৱপাৰা, আমি মাধৱ থানলৈ যাব হ'লে মাধৱপাৰা যাব লাগিব। এতিয়া চাওক এইফালে আপোনাৰ কামপুৰ হৈ লেফ্ট ছাইডে সোমাই দিম। লেফ্ট ছাইডে সোমাই দিয়াৰ লগে লগে আমি যাবলৈ এইফালে চিধা গৈ থাকিলে হ'ল। চিধা গৈ এতিয়া আমি আকৌ কচুৱা পাম। এইটো আমি কামপুৰ ব্ৰিজ পালোঁ। এতিয়া কামপুৰ ব্ৰিজ পাৰ হৈ তাৰ পৰা চিধা আমি গতি কৰিম। এয়া আমি পাই গ'লোঁ কচুৱা তিনিআলি পাই গ'লোঁ। কচুৱা তিনিআলিৰ পৰা আমি চিধা অলপ দূৰ গ'লেই আমাৰ মাধৱপাৰা পাই যাম। তাতে আমি এই মাধৱ থানটো আছে তালৈ যাম। আমি ইতিমধ্যে আহি উপস্থিত হৈছোঁহি। এই দলংটো পাৰ হোৱাৰ লগে লগেই উপস্থিত হ'মহি আপোনাৰ মাধৱ থানলৈ। এয়া চাওক লিখা আছে শ্ৰী শ্ৰী মাধৱ থান। এই লেফ্ট ছাইডে সোমাই দিব। দলংটো পৰাৰ আগতে ধুনীয়াকৈ বনাইছে, এই গেটখন ধুনীয়া লাগিছে খুব। এতিয়া আমি এইফালে গৈ এতিয়া বাইকখন ৰখাই পেলাই ভিতৰলৈ প্ৰৱেশ কৰিম। আৰু এনেকৈয়ে সোমাই আহিলোঁ। আৰু এতিয়া আমি যাম শিৱ মন্দিৰলৈ। শিৱ মন্দিৰতে আমি ভোগ দিম, তাতে চাকি বন্তি জ্বলাম। টিলিঙা বজাই ল'লে। টিলিঙা বজাই এতিয়া মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম। এয়া ধুনীয়াকৈ ধূপ দীপ জ্বলাই এতিয়া অলপ পূজা কৰিম। ইয়াত দুয়োজনে পূজা কৰি এতিয়া পূজাখিনি কৰি পিছত আকৌ নামি যাম।
এতিয়া আমি আকৌ দুয়োজনেই নামঘৰত সোমাই আহিলোঁ। নামঘৰত অলপ সেৱা আগবঢ়াই তাৰপিছত ইয়াতে অলপ প্ৰসাদ খাই তাৰপিছত আকৌ যাত্ৰা আৰম্ভ কৰিম আমাৰ। বৰ্তমান আমি লগতে থকা নামঘৰত সোমাই আহিলোঁ। ভকতে আমাক প্ৰসাদ দিবলৈ ওলাইছে। প্ৰসাদ খাই দুয়োজনে আকৌ ওলাম। এয়া প্ৰসাদ খাবলৈ লৈছোঁ দুয়োজনে। বহুত ভাল লাগিছে ইয়াতে আহি পেলাই। খোৱা বোৱা হৈ গ'ল। এতিয়া খোৱা বোৱা হৈ বাহিৰত ওলাওঁতেই বান্দৰ এটাই আহি পেলাই আমাক ওচৰতে আহিছিলে, কিন্তু আমাৰ লগত থকা কল খাবলৈ দিলেও কল আৰু আঙুৰ দিলোঁ, খালে, ধুনীয়াকৈ খালে। চাওকচোন আপোনালোকে কি ধুনীয়াকৈ খাই আছে বান্দৰটোৱে। ইয়াক খোৱা দেখা পাই আন এটা বান্দৰ ওপৰৰ পৰা আহি আছে। ওপৰৰ পৰা অহা দেখি এতিয়া তাকো খোৱা দিব লাগে। ইয়াত চাওক নামি আহি আছে। তাৰপিছত ইয়াকো তলৰ পৰাই আমি এটা কল দি দিলোঁ খাবৰ কাৰণে। ইয়া খাই আছে এতিয়া। চাওক আমাৰ আজি হৈ গ'ল, যিখিনি কৰিব লগা হৈছিলে আমি কৰিলোঁ। এতিয়া আমি ঘৰলৈ আকৌ যাত্ৰা কৰিছোঁ। আকৌ পুনৰ আমি ধুনীয়াকৈ মন্দিৰৰ পৰা ওলাই আহি, থানৰ পৰা ওলাই আহি আমি নিজৰ বাইক ষ্টাৰ্ট দি এতিয়া ঘৰৰ মুখে যাত্ৰা আৰম্ভ কৰিম। ব'লক এতিয়া আপোনালোকৰ কেনেকুৱা লাগিছে জনাব ভিডিঅ'টো, আৰু লগতে যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ব্লগবোৰ পাই থাকিবৰ কাৰণে। আৰু এতিয়া আমি কামপুৰ পালোহি, কামপুৰ দলং। এতিয়া আমি ঘৰলৈ গৈ থাকিম। বাই।